আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত চিয়ন নিউট্ৰি ইণ্ডিয়াৰ কেলডি প্ৰডাক্টৰ ৰিজাল্টৰ বিষয়ে জনাব ওলাইছোঁ। হাড়ৰ সমস্যা সমাধান, কঁকালৰ বিষ হওক, ভৰিৰ বিষ হওক, হাতৰ বিষ হওক, ইয়াৰ ক্ষেত্ৰত যদি আপুনি চিয়ন নিউট্ৰি ইণ্ডিয়াৰ কেলডি প্ৰডাক্টটো ব্যৱহাৰ কৰে, আপুনি ইয়াৰ পৰা 100% ফলাফল পাব। 100% আয়ুৰ্বেদিক প্ৰডাক্ট হয়, ইয়াৰ কোনো ছাইড এফেক্ট নাই। আৰু ইয়াৰ যিটো ৰিজাল্ট আছে, এই ৰিজাল্টৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। ধন্যবাদ। চিয়ন নিউট্ৰি ইণ্ডিয়া পৰা অৰ্পিল দাসে কৈছোঁ। যিহেতু আপোনাক আজিৰ পৰা এমাহৰ আগত এটা কঁকাল বিষৰ দৰৱ দিছিলোঁ চিয়নৰ, গতিকে সেই দৰৱটো খাই আপুনি কি ৰিজাল্ট পাইছে নে ভাল পাইছে নে সেই কথাটো জানিবলৈ আহিছোঁ, ক'ব নেকি? আপুনি ভাল পাইছে নাই? অলপ ভাল পাইছোঁ। ভাল পাইছে ন? আপুনি এমাহ দৰৱটো খাইছে, ভাল পাইছে। আপোনাৰ নামটো জনাব নেকি? অঁ, কওকচোন আপোনাৰ নামটো কওক। টুনটুন কুটুম ন? আৰু আপোনাৰ গাঁওখনৰ নামটো? ৰিৰিগাঁও। অঁ, গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰিৰিগাঁও। আপুনি টুমটুম কুটুম ন? যিহেতু আপুনি দৰৱ যিটো খাইছিলে টেমাটো দেখাব নেকি? আপুনি কেলডিটো খাইছিলে হয় নহয়? এই দৰৱটো খাইছিলে, এই দৰৱটো খাই আপুনি মানে কঁকাল বিষটো আৰাম পাইছে? আৰাম পাইছে ন? গতিকে এই দৰৱটো যদি বেলেগ মানুহে খায়, আপোনাৰ নিচিনা বেমাৰ যদি বেলেগ মানুহে খায়, ভাল পাব নাই? আপুনি ভাল পাইছে যেতিয়া সেইজনেও ভাল পাব নহয় জানো? কাৰণ আপুনি ভাল পাইছে, বিশ্বাস হৈছে যে এইটো দৰৱটো ভাল আছে হয় নহয়? ভাল আছে বাৰু। আপোনাক এই কথাটোৰ কাৰণে জানিব আহিলোঁ। আমাৰ দৰৱ ব্যৱহাৰ কৰাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিলে। লগতে আমাৰ ওচৰত হেল্থ কেয়াৰ, পাৰ্চনেল কেয়াৰ, অৰেল কেয়াৰ চব ধৰণৰ বেমাৰৰ দৰৱ আছে। যদি আপোনাক দৰকাৰ হয় আমি যোগান ধৰিম। ধন্যবাদ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰক, আৰু এই ভিডিঅ'তে যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, JMS নেটৱৰ্ক ছাবস্ক্ৰাইব কৰি লওক। আৰু এই সমাজ সেৱাৰ লগত যদি আপুনি জড়িত হ'ব বিচাৰে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে এই নাম্বাৰত। যিহেতু আমাৰ ইয়াতে বহুত ধৰণৰ হেল্থৰ ৰিলেটেড বহুত ধৰণৰ আপোনাৰ প্ৰডাক্ট আছে, আৰু এই প্ৰডাক্টখিনিয়ে বহুত ধুনীয়া ৰিজাল্ট দি আছে। আৰু আপুনি ইয়াতে এটা ফ্ৰী ডিষ্ট্ৰিবিউটাৰৰ সুবিধা পাই আছে। আপোনাৰ অঞ্চলত বা আপোনাৰ ঠাইত আপুনি এই সমাজ সেৱাৰ লগত আপুনি জড়িত হ'ব পাৰে, আৰু ইয়াৰ প্ৰডাক্টৰ বিষয়ে আপোনালোকে অৱগত কৰাব পাৰে। ধন্যবাদ।